আল্লাহ তাবাৰক তাআলাই যেতিয়া বান্দাহৰ ওপৰত নাৰাজ হৈ যায় তেতিয়া খানা পিনা ৰুজি ৰুটি কাঢ়ি লৈ কি জানে সাজদাৰ তৌফিক কাঢ়ি দিয়ে। আমি যেতিয়া কাৰোবাক নামাজৰ কাৰণে তাকিদ কৰিব যাওঁ, নামাজৰ কথা দাৱাত দিব যাওঁ, অকল উজৰ দেখায়, অসুবিধা দেখায়, ইটো অসুবিধা সিটো অসুবিধা দেখাব নালাগে। আপুনি অসুবিধা দেখাতকৈ বেলেগ আপোনালোকে মনে মনে এইটো যদি দিলত ভাৱ লৈ আহে যে নিশ্চয় মোৰ কিবা গুনাহ হৈ গৈছে, যাৰ কাৰণে আল্লাহে মোৰ ওপৰত নাৰাজ হৈ আছে, আৰু যাৰ কাৰণে আল্লাহে মোক মছজিদত লৈ যোৱা নাই, আল্লাহ নাৰাজ হৈ আছে কাৰণে মছজিদত গৈ কেনে মোক উপস্থিত কৰা নাই। তো যিকি নহওক ভাই মাহতৰম দোস্ত বুজুৰ্গ, আপোনালোকে নাম শুনিছে চাগে মাহমুদ গজনবী আৰু আয়াজৰ কাহিনী। মাহমুদ গজনবী বাদশাহ আছিলে, ঠিক আছে। আয়াজ আছিলে ৱাজিৰ কোৱা হয় কাক? ধৰি লওক মন্ত্ৰী, বাদশাহৰ মন্ত্ৰী হবার এজন মন্ত্ৰী আছিলে। কিন্তু বাদশাহে আয়াজক বহুত মৰম চেনেহ কৰিছিল, বহুত ভাল পাইছিলে। কাৰণ বাদশাহে যেতিয়া আয়াজক কিবা হুকুম কৰিছিলে, কিবা আদেশ আহিছিলে বাদশাহৰ ফালৰ পৰা, তো আয়াজে কেতিয়াও ইনকাৰ কৰা নাছিলে, ফৰ্মা বৰ্দাৰে আছিলে। আৰু এই আয়াজেও বাদশাহক খুব বেছি ভাল পাইছিলে, পাগলৰ দৰে ভাল পাইছিলে। বাদশাহে কিবা ক'ব পাল নে নাপাল আয়াজ দৌৰি গুচি গ'ল। এই ঘটনাটো দেখা পাই এই বাদশাহে যে ইমান ভাল পায় আয়াজক, ইমান ভাল পোৱা, ইমান মৰম চেনেহ দেখা পাই কেনে বাকী যিবোৰ মন্ত্ৰী আছিলে, বাকী যিবিলাক ৱাজিৰ আছিলে, তেওঁলোকৰ দিলত অন্তৰত হিংসাৰ সৃষ্টি হয়। যেতিয়া তেওঁলোকে হিংসা কৰিব ধৰিল, বাদশাহে খবৰটো পালে যে এনেকুৱা বাকী মন্ত্ৰীবিলাকে আয়াজক বেয়া পাই আছে, আয়াজক হিংসা কৰি আছে। তেতিয়া এখন সভাৰ আয়োজন কৰিল আৰু যিমান মন্ত্ৰী আছিলে বাদশাহৰ সকলোকে মাতি কেনে দৰবাৰ লগাই দিছে। দৰবাৰত বাদশাহ সালামতে হাতত এক মুঠি হীৰা আছে নহয়, হীৰাৰ টুকুৰা লৈছে, এক মুঠা হীৰা লৈছে। লৈ কেনে বাদশাহৰ দৰবাৰৰ সন্মুখত এটা তালাব আছিলে, পুখুৰী আছিলে এটা। তো সেই হাতত লৈ কেনে পুখুৰীটোত বাদশাহে কি কৰিছে? পেলাই দিছে গোটেইখিনি। আৰু যেতিয়া পেলাই দিছে তো পানীত হীৰাৰ টুকুৰা পানীৰ ওপৰত উপঙি থাকিব, ভাহি থাকিব নে তলত ডুবি যাব, হয়নে নহয়? ডুবি গৈছে। ডুবি যোৱাৰ পিছত বাদশাহে যিমান ৱাজিৰ আছিলে সকলো ৱাজিৰক কৈছে কি জানে? কৈছে আপোনালোকে পানীৰ তলৰ পৰা গৈ কেনে এই হীৰাৰ টুকুৰাবোৰ উঠাই আনিব লাগিব। কিন্তু কণ্ডিশ্যন কি? কণ্ডিশ্যন লগাই দিছে, চৰ্ত লগাই দিছে। এইটোৱে চৰ্ত লগাই দিছে যে তোমালোকৰ কাপোৰ ভিজিব নালাগিব, আৰু তোমালোকৰ যি বদন শৰীৰটোও পানীত লুতুৰ পুতুৰ হ'ব নালাগিব, ভিজি যাব নালাগিব। যেতিয়া এই কথা একফালৰ পৰা এজনকে সুধি গ'ল বাদশাহে, কোনে পাৰিবা? এইটো পাৰা কথা নেকি? পাৰিব নেকি কোনোবা? পানীত যদি ডুব মাৰি কেনে পানীৰ তলৰ পৰা কিবা উঠাই আনিব লগা হয়, ডেফিনেটলি যিকোনো মানুহ এজন ভিজি যাব পানীত। এতিয়া বাদশাহে এজনকে সুধিলে, সোধাৰ পিছত কোনেও কৈছে এইটোতো আচৰিত কথা, অসম্ভৱ, ইম্পচিবল, আমাৰ দ্বাৰা এইটো সম্ভৱ নহ'ব, বাদশাহ সালামত আমি নোৱাৰিম। আয়াজে যেতিয়া শুনাৰ লগালগ কি কৰিলে জানে? পানীত জঁপিয়াই দিলে, সেই পুখুৰীটোত জঁপিয়াই দিলে। পুখুৰীত জাপ মাৰি পৰি গ'ল, পৰি কেনে ডুব মাৰি কেনে পানীৰ তলৰ পৰা যিমানকেইটা হীৰা আছিলে হীৰাকেইটা উঠাই আনি কেনে হাতত লৈ যেতিয়া বাদশাহৰ সন্মুখত গৈ হাজিৰ হৈছে, তেতিয়া বাদশাহে বহুত খঙত সুধিছে, আয়াজ কি কৰিছা তুমি? মই তোমাক কি কৈছিলো যে শৰীৰ ভিজি যাব নালাগিব, কাপোৰ ভিজিব নালাগিব, তোমাৰ দেখোন কাপোৰ ভিজি গৈ আছে, তোমাৰ শৰীৰৰ পৰা পানী পৰি আছে টুপটুপাই, কি কৰিছা তুমি? তেতিয়া আয়াজে বাদশাহক বহুত নৰ্মীয়তাৰ সৈতে ক'লে যে বাদশাহ সালামত আপোনাৰ হুকুম আছিলে দুটা। প্ৰথম হুকুমটো আছিলে কি? পুখুৰীৰ তলৰ পৰা সেই হীৰাবোৰ উঠাই আনিব লাগে। আনটো হুকুম হৈছে যে কাপোৰ ভিজি যাব নালাগিব। তো বাদশাহ সালামত মই আপোনাৰ এটা হুকুম ৰাখিব পাৰিছোঁ, আনটো হুকুম মই মানিব নোৱাৰিলোঁ, গতিকে ইয়াৰ বাবে যি শাস্তি হয় আপুনি মোক দি দিয়ক। এই কাৰণে বাদশাহ সালামত ফৰ্মা বৰ্দাৰী আছিলে, বহুত ভাল পাইছিলে। তো এই ৱাকিয়া কোৱাৰ উদ্দেশ্য কি যে ভাই মহতৰম দোস্ত বুজুৰ্গ, এতিয়া আল্লাহ তাবাৰক তাআলাই আমালোকক এটা নফ্স দিছে, আমালোকৰ কলব আছে, ঠিক আছে। এতিয়া আমালোকক ইফালে নেকিৰ তলকিন কৰি আছে, নেকিৰ হুকুম দি আছে যে নেকি কৰিব লাগে, আনফালে আল্লাহ তাবাৰক তাআলাই নামাজৰো হুকুম কৰি আছে, আনফালে বেয়া কামৰ পৰা বাচাৰো হুকুম কৰি আছে, আৰু ইফালে শয়তান ইবলিছেও আমাৰ পিছত লাগি আছে। তো এতিয়া এনেকুৱা ইমান মুস্কিল জিন্দগী, হজৰতে ইনসানৰ ইমান মুস্কিল জিন্দগী, ইমান মুস্কিলত কৰিব কি আখে? কৰিবতো কি কৰিব? ইফালে আমাৰ দিলে টানি আছে, অমুকত যাওঁ, অমুকত ফাংচন আছে, অমুকত থিয়েটাৰ আছে, অমুকত গান বজনা আছে, অমুকত মোবাইল চাব লাগে, চিনেমা চাব লাগে, ইফালে আজান হৈ আছে, মছজিদত নামাজ পঢ়িব লাগে, ইফালে আকৌ শয়তানৰ পিছত লাগি আছে। তো ভাই মাহতৰম দোস্ত বুজুৰ্গ, যেতিয়া আমাৰ পৰা কেতিয়া গুনাহ হৈ যায়, আমি গুনাহৰ কামত লিপ্ত হৈ যাওঁ, তেতিয়া আমি বুক ডাঠি নাথাকি কেনে ৰৈ নাথাকি কেনে আল্লাহৰ দৰবাৰত গৈ
তৌবা কৰিব লাগে। গুনাহ হৈ যায় আমাৰ পৰা, কাৰণ ইমান মুস্কিল জিন্দগী, ইফালে যাম না আনফালে যাম, কেতিয়াবা যদি ইফালে আহিছোঁ আনফালে শয়তানৰ কবলত পৰিয়ে যাওঁ। তো গতিকে এনেকুৱা চুৰতত কি কৰিম? এনেকুৱা চুৰতত যেতিয়া আমাৰ পৰা কিবা গুনাহ হৈ যাব, গুনাহ হৈ যোৱাৰ পিছত আমি লগালগ আল্লাহ তাবাৰক তাআলাৰ বাৰগাহত গৈ কেনে হাজিৰ হ'ব লাগিব, উপস্থিত হ'ব লাগিব, আল্লাহৰ ওচৰত দোয়া কৰিব লাগিব, তৌবা কৰিব লাগিব। আত-তাইবু মিনাজ যামবি কামান লা যামবা লাহু। যেতিয়া বান্দা গুনাহ কৰাৰ পিছত তৌবা কৰে, তৌবা কৰাৰ পিছত আল্লাহ তাবাৰক তাআলাই তেওঁক এনেকুৱা কৰি দিয়ে যে তেওঁ কোনো গুনাহে নাছিলে, আৰু তেওঁৰ আগৰ যিমান গুনাহ আছিলে সকলো গুনাহ আল্লাহ তাবাৰক তাআলাই নেকিত পৰিৱৰ্তন কৰি দিয়ে। কওক সুবহানাল্লাহ। কুরআন শরীফে সেই সকলৰ ওয়াকিয়া, সেই সকলৰ কাহিনীও বয়ান কৰিছে, যিসকলৰ পৰা কেতিয়াবা যদি গুনাহ সাজ্জাত হৈ গৈছিল, গুনাহ হৈ গৈছিল, তেওঁলোকে বুক গাঁঠি থকা নাছিলে, দলিল পেশ কৰা নাছিলে, তৰ্ক কৰা নাছিলে, তৰ্কত লিপ্ত হোৱা নাছিলে। আমাৰ কেতিয়াবা কিবা গুনাহ হৈ গ'লে আমি তৰ্কত লিপ্ত হৈ যাওঁ, আমি দলিল পেশ কৰোঁ, আমি যুক্তি তৰ্ক কৰোঁ। আৰু কিছুমানটো আল্লাহ তাআলাই হিদায়াত কৰক, কিছুমানটো এনেকুৱাও আছোঁ আমি যে আমি গুনাহ কৰিছোঁ আৰু সেই গুনাহটো লুকাবৰ কাৰণে, সেই গুনাহটো লুকাই ৰাখিবৰ কাৰণে আৰু তাৰ লগত 100টা গুনাহ লগাই দিয়ে। অৰ্থাৎ এনেকুৱা কিছুমান গুনাহ কৰে যে আমি মিছা কথা কৈছোঁ, ঠিক আছে, আৰু সেই মিছা কথাটো সঁচা সাবিত কৰাৰ কাৰণে কসমো খাই পেলায়। তো ভাই মাহতৰম দোস্ত বুজুৰ্গ, আল্লাহ তাবাৰক তাআলা কুরআন শরীফত সেই সকলৰ ওয়াকিয়া জিকিৰ কৰিছে, বয়ান কৰিছে। ওয়াল্লাযীনা ইউতুনা মা আতাউ ওয়া কুলুবুহুম ওয়াজিলা আন্নাহুম ইলা রাব্বিহিম রাজিউন। বয়ান কৰি আছে, আৰু সেইসকল যিসকলৰ পৰা যদি কেতিয়াবা কিবা গুনাহ সাজ্জাত হৈ যায়, কেতিয়াবা গুনাহ হৈ যায়, তো তেওঁলোকে এনেকুৱাকে আল্লাহৰ ভয়ত কঁপি থাকে, আন্নাহুম ইলা ৰাব্বিহিম ৰাজিউন, সোনকালে ৰুজু ইলাল্লাহ হৈ যায়, আল্লাহৰ ফালে ৰুজু কৰে, অৰ্থাৎ আল্লাহৰ বাৰগাহত গৈ কেনে তৌবা কৰে। আৰু আল্লাহ তাবাৰক তাআলা সেইসকলক বহুত ভাল পায়, যিসকলে গুনাহ কৰাৰ পিছত তৌবা কৰে, খালিছ নিয়তৰে, পাক্কা সচ্চা তৌবা কৰে। সচ্চা তৌবা কি? এই গুনাহটো যে মই কৰিছোঁ, মোৰ দিলত এটা এহসাস হ'ব লাগে, আমাৰ ৰিয়েলাইজ হ'ব লাগে যে একচুৱেলি মোৰ পৰা এইটো বহুত ডাঙৰ ভুল হৈছে, মই গুনাহ কৰিছোঁ, অনুতপ্ত হ'ব লাগে, নিজকে নিজে সব দুখিত হ'ব লাগে, আৰু দিলত এইটো ইৰাদা থাকিব লাগে যে ইন ফিউচাৰ কেতিয়াও মই এই গুনাহৰ কাম আৰু দ্বিতীয়বাৰ নকৰোঁ। এনেকুৱাকে যেতিয়া কোনোবা বান্দাই তৌবা কৰে, আল্লাহে সেই বান্দাৰ ওপৰত ইমান খুশি হৈ যায়, তেওঁৰ আগৰ সকলো গুনাহ মাফ কৰি নেকিত পৰিৱৰ্তন কৰি দিয়ে। সুবহানাল্লাহ। হযৰতে আব্দুল্লাহ ইবনে মাসউদ রাদিয়াল্লাহু তাআলা আনহু ইরশাদ ফরমাইছে যে মুমিন বান্দাহৰ পৰা, অৰ্থাৎ যোনে ইমান আনিছে, ইমানৱালা বান্দাহৰ পৰা যেতিয়া কিবা ভুলে চুকে, কিবা শয়তানৰ ওয়াসওয়াসাত পৰি হওক, নাইবা কিবা যিকোনো কাৰণতে হওক, কিবা গুনাহ সাজ্জাত হৈ যায়, আৰু তেওঁলোকে এনেকুৱা ভাবে মূৰত এখন পাহাৰ আছে, মই পাহাৰৰ তলত থিয় হৈ আছোঁ, মোৰ মূৰৰ ওপৰত এখন পাহাৰ আছে, আৰু পাহাৰখন কেতিয়া খহি পৰিব, পৰি কেনে মোক নাইকিয়া কৰি দিব, শেষ কৰি দিব, ঠিক নাই। যদি কোনোবাই এনেকুৱা ফিল কৰে, এনেকুৱা অনুভৱ কৰে, সেইটো হৈছে মুমিনৰ নিশানী। আৰু মুনাফিকৰ মিছাল, যে মুনাফিকৰ পৰা যেতিয়া গুনাহ সাজ্জাত হৈ যায়, তেওঁলোকে যেতিয়া কিবা গুনাহৰ কামত লিপ্ত হয়, তেওঁলোকে এনেকুৱাকে ভাবে যে শৰীৰত এটা মাখি পৰিছিলে। সাধাৰণতে আমাৰ যদি কাপোৰত কেতিয়াবা বা আমাৰ গাত যদি মাখি পৰে, আমি কি কৰোঁ? ফু মাৰি কেনে এনেকে বা কাপোৰটো লৰাই কেনে আমি উৰাই দিওঁ। হযরত আব্দুল্লাহ ইবনে মাসউদ রাদিয়াল্লাহু তাআলা আনহু মুনাফিকসকলৰ মিছাল বয়ান কৰিছে। মুনাফিকৰ নিশানী এইটো, যাৰ পৰা কেতিয়াবা যদি গুনাহ সাজ্জাত হৈ যায়, গুনাহৰ কামত লিপ্ত হৈ যায়, তেওঁ এনেকুৱা ভাবে যে মোৰ গাত এটা মাখি পৰিছিল আৰু মই ফু মাৰি উৰাই দিলোঁ। তেওঁ গুনাহৰ কামত লিপ্ত হৈ আছে, এটাৰ পিছত আন এটা গুনাহ কৰি আছে, আৰু তেওঁ ভাবি আছে যে মই কোনো গুনাহ কৰাই নাই, ময়ে ভাল, মোতকৈ আৰু বেছি ডাঙৰ ডাঙৰ গুনাহগাৰ আছে। মুনাফিকসকলে যেতিয়া গুনাহ হৈ যায়, তেতিয়া আল্লাহৰ ফালে ৰুজু নহয়, তেওঁলোকে ভাবে যে এইটো একো নাই, এটাহে গুনাহ হ'ল। এনেকৈ দিনত কিমান যে গুনাহ আমাৰ পৰা সাজ্জাত হৈ আছে, 5 ওয়াক্ত আজান হৈ আছে, আমি মছজিদত নাহোঁ, নামাজ নপঢ়োঁ। এজন আল্লাহ তাআলাৰ বান্দি আছিলে, সেই মহিলাগৰাকী এদিনাখন নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দৰবাৰত গৈ হাজিৰ হৈ কেনে ইৰশাদ ফৰমাইছে, মোৰ পৰা গুনাহ সাজ্জাত হৈ গৈছে, মই গুনাহৰ কামত লিপ্ত হৈ গৈছোঁ, মোৰ পৰা জিনা হৈ গৈছে। সেই মহিলাগৰাকী জিনা কৰাৰ পিছতো নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আৰজ কৰি আছে যে ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, মোৰ পৰা জিনা হৈছে, মোৰ পৰা বদকাৰী হৈ গৈছে, এনেকুৱা মোৰ স্বামী ঘৰত নাছিলে, মোৰ স্বামী ঘৰত এইটো
হাদিস শরীফত আহিছে রিওয়ায়াতটো মই যিহক তফসিলি বয়ান নকৰোঁ, বয়ান দীঘল হৈ যাব। যেতিয়া নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দৰবাৰত গৈ আৰস মহিলাগৰাকীয়ে ক'লে মোৰ পৰা জিনা হৈ গৈছে, বদকাৰী হৈ গৈছে, জিনা কৰিলে জিনাকাৰীৰ বাবে কি শাস্তি হয়, আপুনি ইয়াৰ শাস্তি মোক ইয়াতে দি দিয়ক আৰু মই নিজে কবুল কৰি ল'ম ইনশাল্লাহ, কাৰণ মই আখিৰাতৰ মৌতৰ পিছৰ যি আজাব হ'ব সেই আজাবক মই ভয় কৰোঁ। ভাই মহতৰম দোস্ত বুজুৰ্গ, এইদিনাখন নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে জিবরিল আলাইহিস সালামক সুধিলে জাহান্নামৰ আজাবৰ কথা বয়ান কৰক, জিকিৰ কৰক। তেতিয়া হযরতে জিবরিলে আমিন নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ক'লে যে আখাফুল আজাব, নিম্নতম যে আজাব জাহান্নামত আৰু তাতকৈ সৰু কোনো আজাবে নাই। জাহান্নামীসকলৰ ভৰিত আল্লাহ তাবাৰক তাআলাই জুইৰ জোতা পিন্ধাই দিব, নাউজুবিল্লাহ। একেবাৰে হালকা আজাব দিয়া হ'ব, তেখেতসকলৰ ভৰিত জুইৰে তৈয়াৰী কৰা জোতা পিন্ধাই দিব আৰু সেই জোতাৰ তাপ এনেকুৱা হ'ব, সিদ্ধত এনেকুৱা হ'ব যে সেই তাপৰ পৰিণতিত তেওঁলোকৰ মগজু গলি কেনে নাক আৰু কাণৰ ফুটাৰে বাহিৰ হৈ যাব। ইয়াকলি মিন হুমা দিমাগুহু, আৰু তেতিয়া আৰু দ্বিতীয়বাৰ মৌত নহয়। এই কাৰণে মৌত নহয় কাৰণ আল্লাহ তাবাৰক তাআলাই মৌতক মেণ্ডাকৰ চূৰতত লৈ আহিব, মৌতক আল্লাহ তাবাৰক তাআলাই জবাহ কৰি দিব। এটাই জাহান্নামীসকলে এটাই দোৱা কৰিব, এটাই আশা কৰি থাকিব, কিবাকে যদি মৌত এবাৰ আহি যায়, মই ইয়াৰ পৰা এই আজাবৰ পৰা এই শাস্তিৰ পৰা যদি মুক্তি পালোহেঁতেন, মৌত যদি আহি যায়। আৰু জান্নাতত জান্নাতীসকলৰ এটাই ভয় থাকিব, ইয়া আল্লাহ আমি ইমান সুখ পাইছোঁ, যি লাগে তাকে পাইছোঁ, ইমান ফেচিলিটি পাইছোঁ, ইমান ধুনীয়া স্থান পাইছোঁ, জাগা পাইছোঁ, জান্নাত পাইছোঁ, কিবাকে যদি মৌত আৰু আহি যায়, এইটোৱে ভয় থাকিব তেখেতসকলৰ। জান্নাতীসকলৰ মৌত আহা বুলি ভয় এটা থাকিব আৰু জাহান্নামীসকলে মৌতৰ আশা কৰি থাকিব, কিবাকে মৌত আহি যাব। মৌতক যদি আল্লাহ তাবাৰক তাআলাই জবাহ নকৰিলেহেঁতেন, তেতিয়াহ'লে জাহান্নামীসকল ইমান খুচি হ'লেহেঁতেন, তেওঁলোকে খুচিতে মৰি গ'লেহেঁতেন। আৰু জান্নাতীসকল, যিসকল জান্নাত পাইছে, যাৰ জান্নাতৰ বাছাৰত হৈ গৈছে, জান্নাতত সোমাই গৈছে, জান্নাতীসকল ইমান মায়ুস, ইমান দুখিত হ'লহেঁতেন যে তেওঁলোকে সেই দুখতে ইমান চাদমা লাগি গ'ল হয়, দুখতে তেওঁলোকে মৃত্যু হৈ গ'ল হয়। কিন্তু আল্লাহ তাবাৰক তাআলাই মেণ্ডকৰ সকলৰ মৌতক আনি জবাহ কৰি দিব। তো নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সন্মুখত একেবাৰে হালকা তাৰিন আজাবৰ কথা জিকিৰ কৰিছে আৰু সকলোতকৈ যি কঠিন আজাব, সেই আজাবৰ কথাও আল্লাহ তাবাৰক তাআলাই পবিত্ৰ কুৰআন শৰীফত ইৰশাদ ফৰমাইছে যে সুম্মা লা ইয়ামুতু ফিহা ওয়ালা ইয়াহয়া, যে বান্দা না জীয়াই থাকিব না মৰিব। এনেকুৱা সকলোতকৈ কঠিন আজাবটো, সকলোতকৈ ডাঙৰ আজাবটো হ'ব যে বান্দা না মৰিব না জীয়াই থাকিব, কাৰণ চাৰিওফালে অকল জুইয়ে জুই হ'ব, যিফালে যাব সিফালে অকল জুইয়ে জুই। এই জুইৰ মাজত আৰু জাহান্নামৰ জুইৰ যিটো সিদ্ধত, যিটো উত্তপ্ত, যিটো তাপ, সেই তাপটো সহ্য কৰাটো বিলকুল সম্ভৱ নহয়, আৰু যিফালে যাব সিফালে অকল জুইয়ে জুই। তো এই জুইৰ মাজত জীয়াই থকা হ'ল নেকি? এইটো হৈছে সকলোতকৈ কঠিন আজাব। তো এই আজাবৰ কথা খিয়াল কৰি সেই মহিলাগৰাকী নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সন্মুখত গৈ, দৰবাৰত গৈ কিনে উপস্থিত হৈ ক'লে ঈশ্বৰ আৰজ কৰিলে, ইয়া ৰাসূলুল্লাহ, মোৰ পৰা গুনাহ সাজ্জাত হৈ গৈছে, মোৰ পৰা জিনা হৈ গৈছে, গতিকে আপুনি মোক যি শাস্তি দিয়ে, জিনাকাৰীৰ যি আজাব মোক হাত কৰি দিয়ক। আৰু মহিলাগৰাকীয়ে কৈছে যে মই যি জিনা কৰিছিলোঁ, মোৰ পৰা যিটো গুনাহ হৈ গৈছে, তাৰ প্ৰমাণ এইয়ে মোৰ পেটত সন্তান মোৰ এতিয়াও আছে। সেই সন্তানজন মহিলাগৰাকী গৰ্ভৱতী হৈছিলে। গৰ্ভৱতী হোৱাৰ পিছত যেতিয়া গৰ্ভৱতী হোৱা বুলি আমাৰ নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে গম পালে যে হামিলা আওৰাত হয়, অৰ্থাৎ প্ৰেগনেণ্ট মহিলা হয়, তেতিয়া নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মহিলাগৰাকীক ক'লে, আচ্ছা ঠিক আছে, তুমি আজি যোৱা আৰু বাচ্চাটোক তুমি জন্ম দিয়া, যেতিয়া জন্ম হ'ব তেতিয়া তুমি আহি যাবা। তো কিছু মাহ যোৱাৰ পিছত বাচ্চাটো যেতিয়া জন্ম হোৱাৰ পিছত বাচ্চাটোক কোলত লৈ কেনে আকৌ নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বাৰগাহত গৈ উপস্থিত হৈছে, হৈ কেনে ক'লে, আৰজ কৰিলে যে ইয়া ৰাসূলুল্লাহ, আপুনি যি হুকুম দিছিলে, এইটো বাচ্চা মোৰ পৰা যি জিনা হৈ গৈছিলে, মোৰ পৰা যি গুনাহ হৈ গৈছিলে, সেই গুনাহৰ এইটো ফল মোৰ পৰা সেই বাচ্চা আজি হৈছে, মই আপোনাৰ সন্মুখত লৈ আহিছোঁ। তেতিয়া মাছুম বাচ্চা, জন্ম হৈছে মাত্ৰ, কান্দি আছে। ঠিক আছে, তো সেই বাচ্চাহক কিহৰ প্ৰয়োজন আছিলে? গাখীৰৰ প্ৰয়োজন আছিলে। তো তেতিয়া নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে,
নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেতিয়া সেই মহিলাগৰাকীক ক'লে যে ঠিক আছে তুমি বাচ্চাটোক লৈ যোৱা আৰু বাচ্চাটোক লৈ যোৱা আৰু গাখীৰ খোৱা, বাচ্চাটোক লৈ গৈ কেনে গাখীৰ খুৱাই থাকা, আৰু এই বাচ্চাটো যেতিয়া খানা খাব পৰা হ'ব, যেতিয়া ৰুটি খাব পৰা হ'ব, তেতিয়া তুমি আকৌ আহি যাবা, ঠিক আছে। তো যেতিয়া আকৌ কিছু সময় অতিবাহিত হৈ যোৱাৰ পিছত, পাৰ হৈ যোৱাৰ পিছত যেতিয়া বাচ্চাটো ৰুটি খাব পৰা হ'ল, তেতিয়া বাচ্চাটোৰ হাতত ৰুটি এখন দি কেনে, মুখত ৰুটি আছিলে বাচ্চাটোৰ, আৰু আকৌ গৈ কেনে নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বাৰগাহত গৈ উপস্থিত হ'লে। ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আপুনি যেনেকৈ কৈছিলে যে বাচ্চাটো এতিয়া ৰুটি খাব পৰা হৈ গৈছে, পিছত সেই মহিলাগৰাকীক লৈ গৈ কেনে হাত কৰি দিয়া হৈছে। হযৰতে মাইছ ইবনে মালিক আসলামী ৰাদিয়াল্লাহু তাআলা আনহু, তেওঁ দৌৰি দৌৰি এদিনাখন নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত গৈছে। ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, মোক পাক কৰি দিয়ক, মই নাপ। তেতিয়া নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে ফিমা উতাহিৰ, যে কিহৰ পৰা মই তোমাক পাক কৰি দিম? তেতিয়া তেওঁ ক'লে মোৰ পৰা জিনা হৈ গৈছে, গতিকে মই থাকিব নিবিচাৰোঁ, আপুনি মোক ফাৰিক কৰি দিয়ক দুনিয়াৰ পৰা। তেতিয়া নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে যে তুমি ঠিকে আছাতো, তুমিতো নিচা খাই অহা নাই? তেতিয়া বেলেগ আন এজন সাহাবা উঠি কেনে মুখখন শুঙি চালে, তেতিয়া ক'লে নহয়, কোনো ধৰণৰ নিচা কৰা নাই। তেওঁৰ দিলত আল্লাহৰ প্ৰতি ইমান খৌফ আহি গৈছিল, আল্লাহৰ এনেকুৱা ভয় সোমাই গৈছিল, তেওঁ থাকিব পৰা নাছিল। তেতিয়া নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে যে যোৱা মাইছ ইবনে মালিক আসলামীক লৈ যোৱা আৰু তেওঁক সংসাৰ কৰি দিয়া। তেখেতৰ জানাজাৰ নামাজ খুদ আমাৰ নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজে পঢ়াইছে, আৰু জানাজাৰ নামাজ পঢ়াৰ সময়ত পিছৰ পৰা কোনোবা এজনে এনেকুৱাকৈ কৈছে, এই চোৱা মাইছ ইবনে মালিকে জিনা কৰিছিলে, জিনাহৰ কামত লিপ্ত আছিলে, তাৰ শাস্তি কি হ'ল দেখিছে নহয়? তেতিয়া নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে খবৰদাৰ, তোমালোকৰ ভিতৰত কোনেও মোৰ মাইজৰ কথা নকবা, মোৰ মাইজে এনেকুৱা তৌবা কৰিছে, সেই তৌবাৰ বিনিময় যদি বৰ্তমান দুনিয়াত দিয়া হয়, তেতিয়াহ'লে আল্লাহ তাবাৰক তাআলাই সকলোকে মাফ কৰি দিব। এনেকুৱা তৌবা কৰিছিলে, কওক সুবহানাল্লাহ। কাৰণ সকলোতকৈ স্বচ্ছা তৌবা যদি কৰিছে তো মাইছ ইবনে মালিকে কৰিছে, মাইজৰ তৌবা আল্লাহ তাবাৰক তাআলাই তৌবা কবুল কৰিছে। তো ভাই মহতৰম দোস্ত বুজুৰ্গ, আপোনালোকক চাগে অলপমান জুলুম কৰিলোঁ। তো এই ৱাকিয়া কোৱাৰ উদ্দেশ্য মকচুদ হ'ল, আমি নিজৰ দিলৰ ভিতৰত নিজে অকলশৰে বহি কেনে কিছু অনুতপ্ত কৰোঁ, ফিল কৰোঁ যে আমি কিমান গুনাহ কৰিছোঁ, মা বাবাক গালি গালাজ কৰিছোঁ, আৰু আল্লাহ তাবাৰক তাআলাৰ হুকুম আহকামসমূহ, নামাজৰ কাৰণে দিনত 5 ওয়াক্ত আজান হৈ আছে, আৰু আমি আজানক আওকাণ কৰি আছোঁ। তো কিমান গুনাহ কৰিছোঁ, মই নকওঁ আপোনালোকে গুনাহগাৰ, মই গুনাহগাৰ। আমি সকলোৱে নিজে নিজৰ কলবত, নিজৰ অন্তৰত অলপ তলব কৰি কেনে, অলপ অনুতপ্ত কৰি কেনে আমি চোৱা উচিত যে আমি কিমান গুনাহ কৰিছোঁ। তো ভাই মহতৰম দোস্ত বুজুৰ্গ, আমি নিজেই নিজৰ গুনাহসমূহ অনুতপ্ত কৰি চাই কেনে আমি আল্লাহৰ ফালে ৰুজু হ'ব লাগে, আমি ৰুজু হোৱাৰ কাৰণে দেৰি কৰিব নালাগে, কাৰণ বৰ্তমানো তৌবাৰ দৰ্জা খোলা আছে। যেতিয়া জানটো হালাকত আহি যাব, তেতিয়া যদি কোনোবাই তৌবা কৰে, তেতিয়াহ'লে তেওঁৰ তৌবা আল্লাহ তাবাৰক তাআলাই আৰু কবুল কৰি নল'ব। গতিকে আল্লাহ তাবাৰক তাআলাই কুরআন শরীফত ইরশাদ ফরমাইছে, ইয়া আইয়ুহাল ইনসান মা গাররাকা বিরাব্বিকাল কারীম আল্লাযী খালাকাকা ফাসাওয়াকা ফাআদালাক ফি আইয়ি সূরাতিন মা শাআ রাক্কাবাক। আল্লাহ তাবারক তাআলা অকল মুমিনসকলক কোৱা নাই, অকল মুমিনসকলক ইরশাদ কৰি কোৱা নাই, অকল মুছলিমসকলক ইরশাদ কৰি কোৱা নাই। আল্লাহ তাবাৰক তাআলা যিমান ইনসান আছে, সকলো ইনসানক কৈ আছে, ইনসানক মাতি আছে, মৰমত মাতি আছে। ইয়া আইয়ুহাল ইনসান মা গাৰৰাকা বিৰাব্বিকাল কাৰীম, হে ইনসান, তোমালোকৰ কৰিম, বিৰব্বিকাল কৰিম, তোমালোকৰ কৰিম ৰবৰ পৰা কি বস্তুৱে ধোকাত ৰাখিছে, কি বস্তুৱে ধোকা দি ৰাখিছে, কাৰ ধোকাত তোমালোকে ভুলি গৈছা, তোমালোকে ৰাস্তা পাহৰি গৈছা, তোমালোকে আহিব লাগে ক'ত, তাৰ ধোকাত পৰি গৈছা। সন্তানক লালন পালন কৰাৰ কাৰণে মায়ে কাৰোবাৰ ঘৰৰ যদি জোতা বাচন বৰ্তনো ধুব লাগে, কোনোবা হোটেলত, কোনোবা দোকানত যদি চাফাই কৰিব লাগে, ঝাড়ু মাৰিব লাগে, কাৰোবাৰ ঘৰত যদি ব্যৱহাৰ কৰা ইউজ কাপোৰো, পিন্ধা কাপোৰো ধুব লাগে, তথাপিও ধুই দিয়ে। পিন্ধা বেয়াতকে বেয়া কাপোৰ, নাপাক কাপোৰ ধুব লাগিলেও ধুই দিয়ে, একমাত্ৰ সন্তানক পঢ়োৱাৰ ক্ষেত্ৰত, সন্তানক লালন পালন, সন্তানক ডাঙৰ দীঘল কৰাৰ কাৰণে। ঠিক আছে, তোমালোকৰ আম্মা আছে, তো তোমালোকে
বুজি নাপাবা এতিয়া মোৰ আম্মা নাই বুজি পাইছানে মোৰ মা নাই মোৰ মা নাই কাৰণে মই আজি বুজি পাই আছোঁ ক্ষমা কৰিব মই অলপ ইমোচনেল হৈ গৈ মই যদি আপোনালোকক সুধিব যাওঁ যে মায়ে নিজৰ সন্তানক ইমানখিনি মৰম কিয় কৰে কি কাৰণত কৰে বেলেগৰ মাকে বেলেগক কৰিব জানো কেতিয়াও নকৰে হয়নে নহয় জন্ম দিয়া নিজৰ সন্তানটোকহে কৰে এতিয়া চাব মা একটো নিজে জন্ম দিছে সেই এজন মা আৰু কিছুমানৰ এনেকুৱা মা থাকে ধাইমা বুলি কোৱা যোনে লালন পালন তুলি তালি ডাঙৰ দীঘল কৰে সেই এজন মা আৰু বিয়া পতাৰ পিছত শহুৰ শাহুৰিকো তুমি আম্মা বুলি মাতিব লাগে সেই এজনীও মা কিন্তু তোমাৰ নিজৰ জন্ম দিয়া মাৰ বাহিৰে তোমাৰ বিয়া পতা ঘৰৰ যে আম্মা তেওঁলোকৰ ফালৰ পৰা ইমানখিনি মৰম চেনেহ পায় নেকি তেওঁলোকে আপোনাৰ দুখ বুজি পায় নেকি তেওঁলোকে আপোনাৰ হক বুজি পায় নেকি আনকি কেতিয়াবা যদি তেওঁলোকৰ নিজৰ ছোৱালীৰ স্বাৰ্থ সন্মুখত আহি পৰে আপোনাৰ যিমান ভাল গুণ আছিলে সকলোখিনি এদিনতে পাহৰাই দিব দুই এটা যদি আপোনাৰ বেয়া কাম আছে বেয়া স্বভাৱ আছে সেই স্বভাৱটো গোটেই দুনিয়াৰ সন্মুখত আম কৰি দিব অৰ্থাৎ ভাল কাম যদি 90টাও থাকে আৰু বেয়া কাম যদি 10টা থাকে সেই 90টাৰ নাম গন্ধই নোলাব সেই 10টাই কৈ থাকিব কিন্তু নিজৰ জন্ম দিয়া আম্মাই কেতিয়াবা সন্তানক এনেকুৱা কথা কয় নেকি এনেকুৱা কৰে নেকি তো ভাই মহতৰম দোস্ত বুজুৰ্গ মই যদি আপোনালোকক সুধিব যাওঁ যে নিজৰ আম্মাই নিজৰ মায়ে সন্তানক ইমান মৰম কিয় কৰে তেতিয়াহ'লে আপোনালোকে সকলোৱে এটাই কথা ক'ব আম্মাই সন্তানক জন্ম দিছে এতিয়া চিন্তা কৰক যি মায়ে জন্ম দিয়াৰ কাৰণে ইমানখিনি মৰম তো যি ৰব্বুল আলামিনে যি আল্লাহ তাবাৰক তাআলা আমালোকক খলক কৰিছে আমালোকক সৃষ্টি কৰিছে তো সেই ৰব্বুল আলামিনে আমালোকক কিমানখিনি ভাল পায় আমালোকক কিমান মৰম কৰে কিমান চেনেহ কৰে 70 জন মাৰ মৰম চেনেহ একফালে আল্লাহ তাবাৰক তাআলা এক নজৰ একফালে আৰু 70 জন মাৰ মৰম চেনেহে ঢুকি নাপাব আল্লাহ তাবাৰক তাআলা আমালোকক ইমানখিনি ভাল পায় ইমানখিনি মৰম কৰে কোনোবা বান্দাই যদি খুশি হৈ কেনে এবাৰ আল্লাহক মৰমত মাতে আল্লাহ বুলি তেতিয়া আল্লাহ তাবাৰক তাআলা তেওঁৰ ওপৰত ইমানখিনি ৰহমতৰ দৃষ্টিৰে চাই সব গুণাবোৰ জ্বলি কেনে চাই হৈ পুৰি যাব ধৰে কক সুবহানাল্লাহ তো ভাই মহতৰম দোস্ত বুজুৰ্গ আল্লাহ তাবাৰক তাআলা ঠিক মায়ে যেনেকে ঘৰৰ পৰা সন্তান পলাই গলে মাতি আনে ইয়া আইয়ুহাল ইনসান মা গৰৰাকা বিৰব্বিকাল কাৰীম এই ইনসান ভাগি হৈ ইনসান বাগী ইনসান যোনে গুমৰাহ হৈ গৈছা বাগী হৈ গৈছা পলাই গুচি গৈছা আল্লাহৰ ৰাহৰ পৰা ৰাহ ভটকি অন্য বেলেগ ৰাস্তাত গুচি গৈছা তোমালোকৰ কৰিম ৰবৰ পৰা কি বস্তুৱে গৰৰাকা বিৰব্বিকাল কাৰীম তোমালোকক কি বস্তুৱে ধোকাত ৰাখিছে কিহৰ ধোকাত পৰি গৈছে তোমালোকে কিহৰ ধোকাত পৰি কেনে তোমালোকৰ কৰিম ৰবৰ পৰা আঁতৰি গৈছা গুমৰাহ হৈ গৈছা ইয়াৰ পিছত ফৰমাই আছে কি আল্লাযী খলাকাকা ফাসাওৱাকা ফাআদালাক আৰু যোনে তোমালোকক কি কৰিছে খলক কৰিছে আৰু তোমালোকক ঠিক ঠাক বনাইছে ফি আইয়ি সূরাতিন মা শাআ রাক্কাবাক আৰু আল্লাহ তাবাৰক তাআলা যাক যেনেকে বিচাৰিছে যাক যিটো সূৰত দিবৰ কাৰণে ভাল পাইছে তাক তেনেকুৱাই ধুনীয়া সূৰত দিছে সকল দিছে চেহাৰা দিছে তাক তেনেকুৱাই ধুনীয়া বনাই দিছে আল্লাহ তাবাৰক তাআলা ভাই মহতৰম দোস্ত বুজুৰ্গ সময় বহুত বেছি হৈ গ'ল অলপ অসুবিধা দিলোঁ আপোনালোকক বেয়া নাপাব জুলুম হৈছে ইনশাআল্লাহ তো আল্লাহ তাবাৰক তাআলাই আমালোকক সকলোকে বেছি আমল কৰাৰ তৌফিক দান কৰক আমাৰ পৰা যেতিয়াই কেতিয়াবা যদি গুনাহ হৈ যায় আমালোকক সচ্চা পুখতা দিলৰ পৰা ইৰাদা কৰি তওবা কৰাৰ তৌফিক দান কৰক ওয়া আখিৰ দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন।